নমস্কাৰ সমূহ শ্ৰোতা দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই আজি লৈ আহিছোঁ কেইটামান বাণী যি কেইটা বাণী আমি প্ৰত্যেকেই যদি জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰোঁ তেনেহলে আমাৰ জীৱনটো আগবঢ়াৰ ক্ষেত্ৰত আমাৰ জীৱনটো সফল হোৱাৰ ক্ষেত্ৰত এই বাণী কেইটাই সহায় কৰিব আহকচোন এই বাণী কেইটা চাই লওঁ সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে মহাত্মা গান্ধী সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম দায়বদ্ধতা সাহস আৰু ত্যাগৰ কিন্তু এই সকলোবোৰতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি থকা নিষ্ঠা আৰু ভালপোৱা মহান ফুটবলাৰ পেলে সত্য সদায় নিৰাপদ সত্যৰ বাহিৰে একোই নিৰাপদ নহয় যি মানুহে সমাজৰ আন মানুহৰ পৰা সত্য গোপন কৰে তেওঁ হয় কাপুৰুষ নহয় অপৰাধী বা দুইটাই মেক্স মুলাৰ আনে কিবা কৰিছে নে নাই সেইলৈ মূৰ ঘমুৱাতকৈ আমি নিজেই কি কৰিছোঁ সেইটোহে ভবা বেছি দৰকাৰ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দহৰ তথা দেশৰ সেৱা কৰা হ'ব ৰাজা ৰামমোহন ৰায় সকলো বিফলতাৰ আঁৰতে সফলতাৰ বীজ নিহিত হৈ থাকে কেৱল এই বীজ বিচাৰি লোৱাত সাহস আৰু দৃঢ়তা থাকিব লাগে বিফলতা সফলতাৰ আৰম্ভণি বন্ধুহে অস্কাৰ ৱাইল্ড আৱশ্যকতকৈ বেছি ৰখাটো পাপ কৰ্মই উপাসনা হাঁহিয়েই জীৱন ভাগ্য কাহানিও বিশ্বাস নকৰিবা বিশ্বাস কৰিবা শক্তিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰত্যাহ্বান হৈছে সেৱা যিয়ে জীৱনটোক আকৰ্ষণীয় কৰি তোলে আৰু এই প্ৰত্যাহ্বানক জয় কৰিব পাৰিলেই জীৱনটো অৰ্থপূৰ্ণ হৈ পৰে জোচুৱা জো মাৰিন সময়ৰ সৎব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ বাছি উলিওৱা আৰু উচিত মতে কাম কৰি যোৱা লি ইয়াকুকা সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে মৰিছ চেভালিয়া কোনো কামেই কঠিন নহয় যদিহে তাক সৰু সৰু কাৰ্যত বিভাজিত কৰি লৈ সম্পাদন কৰিবলৈ যত্ন কৰা যায় হেনৰি ফৰ্ড আশা কৰিছোঁ আপোনালোকে বাণীকেইটা ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ